এবাটি বেচন লৈছোঁ। বেচনখিনি ভালদৰে চালনী এখনত চালি লৈছোঁ। তাৰপিছত অলপ অলপকৈ পানী দি ফেটি থাকিলে হ'ল। বেছি পনীয়া কৰিব নালাগে পেষ্টখিনি। তাৰপিছত গৰম কেৰাহী এটাত ভালদৰে তেলখিনি উতলাই ল'লে হ'ল। বুন্দিয়াখিনি বনাবৰ কাৰণে মই সৰু বাটি এটাত এনেকৈ সৰু সৰু ফুটা কৰি লৈছোঁ, যাতে পেষ্টখিনি ভালদৰে সৰকি যায় আৰু বুন্দিয়া শ্বেপ এটা লয়। অলপ বুন্দিয়াখিনি মচমচীয়া কৰি লৈছোঁ, তেতিয়া সোৱাদটো অলপ বেছি হয়। এনেদৰে ভজা হোৱাৰ পিছত ভালদৰে তেলৰ পৰা টুকি ৰাখিলোঁ। আমি যোনটো বাটিৰে বেচন দিছিলোঁ, সেই বাটিটোৰে এবাটি পানী আৰু এবাটি চেনি দিব লাগিব। ভালদৰে পগাই ল'লে হ'ল। তাৰপিছত ভাজি থোৱা বুন্দিয়াখিনি তাত দি দিব। তাৰপিছত ভালদৰে লৰাই ঢাকনি এখন 2-3 মিনিটৰ কাৰণে ঢাকি থ'ব। ঢাকি থোৱা হোৱাৰ পিছত অলপ ঘি দি দিব। ঘি নিদিলেও হয়, কিন্তু গোন্ধটোৰ কাৰণে আমি ঘি দি দিছোঁ। তাৰপিছত ভালদৰে এনেকৈ হেতাখনেৰে লাৰি নমাই দিলে হ'ল। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্টত জনাব কেনেকুৱা পালে।